নিয়াইছিল আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুব পকিব সৰিব আমাৰে মইনাই বুটলি বুটলি খাবয়ে। এইধৰণে মোৰ আই মাতৃগৰাকীয়ে নিচুকনি গীত গাই টোপনি নিয়াইছিল। কিন্তু আজিকালি এইফালে কেনেকুৱা নাজানো, আমাৰ গুৱাহাটীৰ ফালে আংকুল আণ্টি আংতা গ্ৰেণ্ডপা গ্ৰেণ্ডমা এইসকলে ল'ৰা ছোৱালী এনেকুৱাকৈ খুৱাবলৈ আৰম্ভ কৰিছে বুজিছেনে। মোকাবেলা যে আমাৰ জাতীয় পৰম্পৰা থকা যিবিলাক গীত মাত আছে আজিৰ প্ৰজন্মই নজনাটো স্বাভাৱিক। নাজানিলে ককা আইতা বৰমা বা স্কুলৰ শিক্ষাগুৰু জনা লোকসকল আছে, সেইসকলৰ পৰা শিকি বুজি লৈ আমাৰ যি সংস্কৃতি আছে সাহিত্য আছে সেইখিনিৰ প্ৰতি আমাৰ নতুন প্ৰজন্মক যাতে ধাৱমান কৰে, নতুন প্ৰজন্মৰ প্ৰতি যদি আপোনালোকে আকৃষ্ট কৰাব পাৰে তাতকৈ সফলতা নিশ্চয় আৰু নাই। মই সেইখিনিকে কৈছোঁ আৰু লেখিকা সমাৰোহৰ প্ৰতি মই সদায় এতিয়া নকওঁ, এখন ৰেডিঅ' নাটক আপোনালোকে শুনিছিল নে নাই নাজানো। 1976 চনত নাট্যকাৰ তৰুণ শইকীয়াদেৱে এখন নাটক লিখিছিলে। তেতিয়া কণাদা মানে ইন্দ্ৰমণীয়া দেৱ আৰু মই গোবৰ মইনা বুলি এখন নাটক কৰিছিলোঁ আৰু গোবৰ্ধন চৰিত্ৰখন কৰিছিলোঁ। তেতিয়া গোবৰে ভাওনাৰ বচন মুখস্থ কৰি আছিল আৰু তেতিয়া মইনাইনো দেখি কি ক'লে সেইখিনিকে। সেইখন আমাৰ অনাতাঁৰ যোগে প্ৰচাৰ হৈছিল 1976 চনত। তাৰে অকণমান সংলাপ আপোনালোকক শুনাইছোঁ। পুৱা কি হ'ল মানুহটো হয়নে? কি হৈছে তোৰ? কিনো হুহুকা পিছলাখন কৰি আছ? এতিয়া কি হ'ল মানুহডালৰ? চাওঁ হাতত সেইখন কি? এতিয়া কি কলি? ৰাইজে কি কৰিছে? চিলেক্ট কৰিছে। বাৰু বুজিলোঁ। তই এতিয়াচোন এতিয়া কোনটো? এইটো নে? টকাৰে